নমস্কাৰ মোক যিমানেই গালি পাৰিব সিমানেই বেছি সিএম ৰিলিফ ফাণ্ডত পইচা উঠিব এই কথাষাৰ সিএম ছাৰে নিজেই কৈছে এই ভিডিঅ'টোত আপোনালোকে এবাৰ চাই ল'ব পাৰে এতিয়াও যদি মোক গালি নাপাৰিলেহেঁতেন সিএম ৰিলিফ ফাণ্ডত 100 কোটি জমা নহ'লহেঁতেন মোক যিমানে গালি পাৰিব অসমৰ মানুহৰ মোৰ প্ৰতি ইমান সিম্পেথি আছে যে মামাক এনে গালি পাৰিছে ময়ো 2 টকা দিম যদি গালি নাপাৰিলেহেঁতেন এই টকাখিনি নুঠিলেহেঁতেন এতিয়া সিএম ছাৰে কি ক'লে আপোনালোকে নিজেই শুনা পালে সিএম ছাৰ এই কথাকেইটা শুনি প্ৰথম প্ৰশ্নটো আপোনালোকৰ মনলৈ কি আহিছে বাৰু 100 কোটি টকা উঠিলে খুব ভাল কথা এই 100 কোটি টকাটো প্ৰপাৰ সেই দুখীয়া বানপীড়িত ৰাইজৰ ওচৰলৈকে পাব কেনে এটা ডাঙৰ প্ৰশ্নবোধক প্ৰথম প্ৰশ্নটোই সকলোৰে মনলৈ এতিয়া সেইটোৱে আহিছে নে মাজতে সেই পইচাটো হেৰাই যাব কাৰণ যোৱাকালি এটা নিউজ পালো 15000 টকাকৈ যি বানপীড়িত লোকক দিয়া কথা আছিলে সেই সিস্টেমটো এতিয়া সাসপেন্ড কৰি দিয়া হৈছে হোল্ড কৰি ৰখা হৈছে তাত হেনো কিছুমান বিসংগতি হৈছে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া নিজেই কৈছে ই বিসংগতি হৈছে তেওঁলোকেহে জানিব এতিয়া মোৰ মনলৈ এটা প্ৰশ্ন আহিছে যে 15000 টকাকৈ বিলাওঁতে বিসংগতিয়ে দেখা দিছে তেন্তে সেই 100 কোটি টকাটো কেনে ধৰণে বিতৰণ কৰা হ'ব কাৰণ সেই 100 কোটি টকাটো সিএম ছাৰক দিয়া নাই সিএম ৰিলিফ ফাণ্ডত যদিও জমা হৈছে পইচাখিনি দিয়া হৈছে সেই বানপীড়িত লোকক গতিকে আমাৰ এতিয়া প্ৰথম ডিমাণ্ড হ'ব লাগে ইয়াত একাউণ্টেবিলিটি আৰু ট্ৰান্সপাৰেন্সি বিচৰা সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যে সকলোৱে #WeNeedAccountability #WeNeedTransparency লিখি এই ভিডিঅ'টো সিএম ছাৰলৈকে টেগ কৰক যাতে যি 100 কোটি টকা উঠিছে সেই 100 কোটি টকা সেই বানপীড়িত লোকসকলে পায় কোনে গালি পৰাৰ কাৰণে পইচা উঠিছে গালি নপৰাৰ কাৰণে উঠিছে আকৌ কিছুমানে কৈছে আহক আমি মিলি সকলোৱে আৰু গালি পাৰোঁ আৰু পইচা উঠক এই কথাখিনি বাদ দিয়ক কিন্তু যিখিনি পইচা উঠিছে 100 কোটি টকা উঠিছে 100 কোটি টকা ইমান সৰু এমাউণ্ট নহয় ডাঙৰ এমাউণ্ট বহুতখিনি মানুহে সকাহ পাব গতিকে এই 100 কোটি টকা যাতে ৰাস্তাত মাজত দালালিৰ মাজত হেৰাই নাযায় যাতে সেই দুখীয়া বানপীড়িত ৰাইজে পায় সেইকাৰণে সকলোৱে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু সকলোৱে সিএম ছাৰলৈকে WeNeedAccountability and WeNeedTransparency লিখি টেগ কৰক যাতে পইচাটো ক'ৰ পৰা আহিছে কোনে পাইছে কমপ্লিট তথ্য আমাক লাগিব কাৰণ সিএম ৰিলিফ ফাণ্ডত যি পইচা উঠিছে সেয়া ৰাইজৰ পইচা গতিকে ক'ৰ পৰা আহিছে কোনে পাইছে ইয়াৰ তথ্য আমাক লাগিব সেইকাৰণে যিমান পাৰে টেগ কৰি দিয়ক ভিডিঅ'টো